লাগিছে কাইলৈ পৰা ভিডিঅ' নবনাম আৰু এটা কথা বুঢ়ী মানুহে ভিডিঅ' বনাইছোঁ ভাল লাগে কাৰণে বনাইছোঁ আৰে আন্টি বনা ইয়াত ভিডিঅ' সৰুৰ পৰা ডাঙৰ বুঢ়া বুঢ়ী বুলি কি কথা আছে চবে ভিডিঅ' বনাই ন চ' আমাৰ এইজনাই হাই হেল্ল' নমস্কাৰ ৱেলকাম টু বেক মাই ইউটিউব চেনেল চ' তোমালোকৰ মাজলৈ লৈছোঁ আজি এটা নতুন ভিডিঅ' আৰু তোমালোকে চাইছা অসম টপন অফিচিয়েল ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ কাৰণে বনোৱা হৈছে কোনেও যাতে চিৰিয়াছলি নলয় চ' বলা ভিডিঅ'টো ইমানতে আমি আৰম্ভ কৰোঁ চ' আজি আমাৰ মাজত আছে আমাৰ আণ্টি এজনী আণ্টিয়ে কিবা কৈছে আমাৰ বিষয়ে বলাচোন চা আণ্টি আমাক কিনো কৈ আছে ইনষ্টাগ্ৰাম ফ্ৰেণ্ড মই বোলে বুঢ়ী একদম বুঢ়ী বুঢ়ী লাগিছে নেকি কওক এ নাই কোনেনো কৈছে আপোনাক বুঢ়ী বুঢ়ী লাগিছে বুলি এ নাই লগা বুঢ়ী বুঢ়ী দেই বুঢ়ী বুঢ়ী যেন লাগিছে কাইলৈ পৰা ভিডিঅ' নবনাম আৰু এটা কথা বুঢ়ী মানুহে ভিডিঅ' বনাইছোঁ ভাল লাগে কাৰণে বনাইছোঁ আৰে আণ্টি বনা ইয়াত ভিডিঅ' সৰুৰ পৰা ডাঙৰ বুঢ়া বুঢ়ী বুলি কি কথা আছে চবেই ভিডিঅ' বনাই ন চ' আমাৰ এজনাইতো চিনি পাই চবেই বনাই চ' আপুনিনো কি আণ্টিয়ে বনাব পাৰিব কুত্তাহঁত কালা কথা ভালকে কবি মৰমে কোৱা যেন পাইছে নি ওচৰত পোৱাহেঁতেন ফেনেকি কি কৰিলে তোৰ ঠিকনা নাই কুত্তা চালা কথা ক'বলৈ আহিছ ধেত মই ক'তনো বেয়াকৈ ক'লোঁ আণ্টি এই মোক মাৰিব এতিয়া পলোৱা আৰু আৰে সকলোৱে ভিডিঅ' বনাব পাৰে ন মইনো কোন চা বেয়া পাব ক'লোঁ ফেনেকি মাৰি পেলাম বুলি ক'লা যে ভয় লাগে আণ্টি এনেকৈ ক'লে আপোনালোকৰ কাৰণে ইনষ্টাগ্ৰাম কি আপোনাৰ বাপেৰৰ নেকি ওকে দেন তুমি কিবা মেছেজ দিব বিচাৰিবা তোমাৰ ক্ৰাছক নাই মোৰ ফোনটো অনা নাই এতিয়া নহয় মানে আমাৰ চেনেলৰ জৰিয়তে কিবা এটা আৰে তুমি তাক জোৰ কৰিছা কিয় সি তাৰ ক্ৰাছক মেছেজ দিবলৈ ফোনটো অনা নাই বুলি কৈছে তুমি তাক জোৰ কৰি আছা কিয় তোমাৰ কি বেলেগ কাম নাই নেকি যে মাইক্ৰফোনটো লৈ মুখৰ আগত আহি এনেকৈ কৰি থাকা আৰে সি ফোনটো অনা নাই ন মেছেজ দিবলৈ চ' পাছত দিব চাগে আৰু মেছেজটো সি অকল টাইপিং কৰি দিবহে জানে देखा आपने लापरवाही का नतीजा है এক্স আছে নে তোমাৰ এক্স আছে নে আৰে এই আমাৰ বাইদেউজনী কাম বন নাই নেকি কাৰ এক্স আছে কাৰ কোনে কাৰ বাবে মেছেজ দিয়ে অকল সেইবিলাকে বেলেগ কাম নাই নেকি চ' সুধিছে চোৱা তোমাৰ এক্স আছে নেকি থাকিবই ন এক্স চবৰেতো আছে তোমাৰোতো আছে আছে তেখেতক কি মেছেজ দিব বিচাৰিবা তুমি এতিয়া নিদিওঁ পিছত ৰাতিকে দিম আৰে তুমি যিটো প্ৰশ্নৰ উত্তৰ কিয় সুধি আছা সি এক্সক মেছেজ দিব ৰাতি গৈ মেছেজ দিব এতিয়া ফোনটো অনা নাই সি কেনেকৈ মেছেজ দিব বাৰু ৰাতিহে মেছেজটো দিব ন বাবু ভাত খালা সুধিব আকৌ মনত পৰে এইটো এতিয়া তোমালোকৰ ওচৰত কথা পাতিলে এটা বেয়া লাগিব ন ৰাতি কথা পাতিলে ভাল লাগিব এক্সৰ লগত অলপ জমনি হ'ব আৰু তোমালোকেতো সাধনা দেৱী চিনি পোৱাই যি এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভালদৰে পাছ কৰিছে চ' পাছ কৰিছে কিন্তু মৰম বাবু পৰা নাই চবে গালিয়ে খাইছে চ' বোলাচোন তাৰ ভিতৰতে চাওঁ এবাৰ মই যেতিয়া পঢ়োঁতে তেতিয়া মই সেইটো লেভেলত পঢ়িছিলোঁ যিটো লেভেলত মোক কোনেও বিট কৰিব নোৱাৰে মই ভাবা নাছিলোঁ যে কোনে কি পঢ়ি আছে মই ভাবিছিলোঁ যে মই কি পঢ়ি আছোঁ সেইটো মোৰ কাৰণে মেটাৰ কৰে আৰু এই না গৰু গোবৰ ছাগলী মুঠ একেলগে মিক্স কৰি খাইছে সেইকাৰণে ন ইমান ভাল ৰিজাল্ট কৰিব পাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিমান লেভেল দিছে ন UPSC পাছ কৰাবিলাকে ইমান লেভেল দিয়া নাই চ' লেভেল দিছে কিন্তু মোৰ এটিটিউডৰ নিচিনা ইমানটো যোগ্য মানুহক কেয়াৰ দিব জানে আৰু যিজনে মৰমৰ সঁচাকৈ যোগ্য তেওঁলোকক মৰম দিব জানে অ'কে তুমি ৰেংকত আহিছে তাৰ বাবে তুমি গান এটা গাই শুনাই দিয়া আমাৰ দৰ্শকসকলকো মৰম ভাল পাল দি দিয়া বহুত বেছি অভিনন্দন বহুত বেছি সন্মানো কৰিছোঁ তোমাক মই তোমাক বাৰে পঢ়াৰ লগতে চোন ভাল ছিংগিঙো কৰে চ' এই ইমান ভাল গাইছে তই হিমে যে ৰাণু মণ্ডলক যেনেদৰে ৰেলৰ ষ্টেচন ৰাস্তাৰ পৰা উঠাই নিছিল চ' আমাৰ নীল দাইক উঠাই নিনিলে হয় ত' এই গান শুনি আমাৰ তাইৰ পিছফালে ৰৈ থকা দাদাকেইজনো হাঁহি ৰখাব পৰা নাই হাঁহিটো যেনে তেনে মুখত টিপা মাৰিহে ৰখাইছে আৰু
চ' ইয়াতকেতো আমাৰ জেচিপিয়ে ভাল গায় এমুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰে কাষতে কিনো কওঁ আজি মই তোমাক নোহোৱাকে চ' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিবা চ' অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে ইমানতে দিছোঁ বাই হাঁহি থাকা এণ্ড সুখত থাকা ¿Qué día no? Foco.